ধন্যবাদ জনাইছোঁ আৰু এতিয়া বাজিছে 6টা আৰু মই এফালে যাবলগীয়া আছে সেইকাৰণে চিন্তাতে পৰিছোঁ বতৰটো খুবেই বেয়া কৰি দিছে বৰষুণ দিছে তথাপিও এইটো বৰষুণত মই সাগৈ ৰেইনকোটটো পিন্ধি যাব পাৰিম গতিকে সুহানি আৰু মই যাবলৈ ওলাইছোঁ ৰেইনকোটে পিন্ধি লম আৰু আজিৰ ব্লগটো তেতিয়াহলে এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকে চাব আৰু চাই যদি ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু বিশেষকৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহলে লগ পাম পিছত এতিয়া মই গৈ আহি লওঁগে আজি মই মোৰ পাকঘৰত বনাবলৈ ওলাইছোঁ এয়া ডিমৰ আঞ্জা কিয়নো আজি মই বৰষুণত তিতিবুৰি আহিলোঁ অকণ ঠাণ্ডাই লাগিলে বৰষুণটো পিছলৈ বহুত দিলে আৰু এয়া পিয়াজ নহৰু আদা আৰু গৰম মছলা আৰু মিট মছলা দি এটা পেষ্ট বনাইছিলোঁ আৰু ডিমখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ আগতীয়াকৈ আৰু লাও দি বনাইছোঁ লাও খাব নিবিচাৰে সেইবাবে এনেদৰেই বনাই দিছোঁ অকণমান জ্বলাকৈ বনাই দিছোঁ আৰু খাই তেনেকৈ ভাল লাগে আপোনালোকেও বনাই খাবচোন খুবেই ভাল লাগে আৰু মই এনেদৰে কেতিয়াবা খাওঁ আৰু যেহেতু ঠাণ্ডা লাগিছে অকণমান গতিকে আজি ডিমৰ এয়াই বনালোঁ এয়া উতল আহিলে মানে আৰু হৈয়ে গ'ল গতিকে অকণমান পিছতে খাব পৰা হৈ যাব এয়া কি কৰিছোঁ গম পাইছেনে এয়া হ'ল কটাৰীখন মই চোকা কৰিলোঁ কিয়নো মাছ আহিছিলে আৰু মাছ ল'লোঁ আৰু এতিয়া উপায়ো নাই মাছটো দেৰিকৈ ল'বলগীয়া হ'ল মাছ মই খাই ভাল পাওঁ সেইবাবেই ল'লোঁ আৰু এতিয়া এইখিনি বাচিবতো লাগিব বাচি লওঁগে ফ্ৰিজত থ'লে খাবলৈ বেয়া হয় গতিকে বাচিব লাগিব বাচি থ'লে ভাল হ'ব আৰু মই নতুনকৈ মাছ বাচিবলৈ শিকিছোঁ আৰু ভালো লাগে যিকোনো এটা কাম শিকি ল'লে কিয়নো দৰকাৰী কেতিয়াবা প্ৰয়োজন হয় মানুহ নাপালে এতিয়াতো মাছ বাচিবই লাগিব বা বেপাৰীয়ে কেতিয়াবা বাচি থৈ যায় কিন্তু নোৱাৰিলেতো কৰি খাবই লাগিব গতিকে মই বাচিবলৈ শিকিছোঁ নতুনকৈ আৰু সেইবাবে আপোনালোককো দেখুৱাইছোঁ মই কেনেদৰে বাচোঁ ভাল লাগে নিজৰ কামবোৰ নিজেই কৰিব পাৰিলে মই ভাল পাওঁ লোকৰ ওপৰত মানে আশা কৰি থাকিলে কেতিয়াবা কিছুমান কাম নহয় সেইবাবে নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰোঁ আৰু তাকেহে দেখুৱালোঁ গতিকে নাহাঁহিব আপোনালোকে আৰু মই কেনেদৰে বাচোঁ সেইটোকে কৈছোঁ এতিয়া মই ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম গুচাই লৈ মেলি বৰকৈ মই কাটিবলৈ অৱশ্যে মই তলত বহি কাটিবলৈ নোৱাৰোঁ বিশেষকৈ বঠি চলাব নোৱাৰোঁ গতিকে মই কটাৰীয়ে কাটোঁ সেইকাৰণে কটাৰীখন মই চোকা কৰি লৈছিলোঁ আৰু চোকা কৰি ল'লে ভাল হয় কাটিবলৈ আৰু এতিয়া এইখিনি মাছখিনি ধুনীয়াকৈ কাটি লৈ পেটু উলিয়াই এয়া নিমখ লৈছোঁ আৰু নিমখত যেতিয়া মাছখিনি দি দিম তেতিয়া ধুনীয়াকৈ ঘঁহি ধুলে খুবেই বগা হৈ যায় আৰু মানে খাই ভাল লাগে তেতিয়া চকচকীয়া হৈ যায় মাছখিনি আৰু এনেদৰে মই মাছখিনি খুব ঘঁহিম আৰু ঘঁহি বাকলিখিনি যিখিনিও থাকিলে সেইখিনি আঁতৰি গুচি যাব আৰু ধুনীয়াকৈ চাফা হৈ যাব হেল্ল' এভৰিৱান এয়া আজি ৰাতিপুৱা সময়কণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু নিশ্চয় ভাল পাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব্যস্ততাৰ মাজতো সৰুকৈ ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'বোৰ চাব আৰু চাই কমেণ্টত জনাব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ এইফালে যাবলগীয়া আছে আৰু অন্য এটা ভিডিঅ'ত লগ পাম আকৌ তেতিয়াহ'লে মই গীতালিছ লাইফৰ পৰা বিদায় লৈছোঁ বাই বাই